নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজি মোৰ ব্লগটো হৈছে মই আজি ভাতৰ লগত কি বনাইছোঁ দেখিছে নহয়। মোৰ গেছ নাই, যিহেতু মই কুকাৰকেইটা জুইতে পাতি দিছোঁ। আৰু মোৰ এই চৌকাটো চাওকচোন, একেবাৰে গেছৰ ষ্টভৰ নিচিনাকৈ মই ধুনীয়াকৈ বনাই লৈছোঁ। আৰু আজি মই কিহেৰে বনাম মোৰ ভাত সাজ মই আপোনালোকক দেখুৱাই আছোঁ। এয়া কুকাৰতে দি দিছোঁ হাতী ভেকুৰী আৰু আলু বইল কৰি আছোঁ। এইফালে ভাত বনাই আছোঁ আৰু এইফালে ধুনীয়াকৈ জাতিলাও কণ বিলাহী দি দালি বনাই ল'লোঁ। আৰু এতিয়া মই আকৌ ডিম এটা আমলেট কৰি লৈছোঁ। ধুনীয়াকৈ ডিম এটা আমলেট কৰি লওঁ। আজি যিহেতু মাছ মাংস ঘৰত নাই, বনোৱা নাই, থকাটো আছে বাৰু, নিজৰ ঘৰতে দোকান আছে, মাংসৰ দোকানো আছে, মাছৰ দোকানো আছে। আৰু সদায় সদায় মাছ মাংসবোৰ ইমান গৰমত খাই থকাটো ভাল নহয়, সেইকাৰণে ভাবিলোঁ ডিমকে আনি আমলেট কৰি লওঁ ধুনীয়াকৈ। এতিয়া মই ইয়াত ধুনীয়াকৈ পিঁয়াজ আৰু এয়া শুকান জলকীয়া অকণমান পিঁয়াজখিনি ৰঙচুৱা কৰাৰ পিছত মই ধুনীয়াকৈ বইল কৰি থোৱা হাতী ভেকুৰীকেইটা দি দিম। এয়া হৈছে হাতী ভেকুৰী আৰু মই এতিয়া ইয়াত দি দিম। ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ, ইয়াতে দিছোঁ হালধি আৰু দিছোঁ অকণমান মছলা, মিট মছলা, গৰম মছলা অলপমান দি দিছোঁ ধুনীয়াকৈ। যিহেতু জুইত বনাইছোঁ কাৰণে বহুত গৰমো উঠিছে, গৰম দিন, আজি অকণমান বৰষুণ দিছে আৰু গছ গছনিও অকণমান তত পাইছে আৰু চৰাই চিৰিকটিও অকণমান তত পাইছে দেই। মানুহবিলাকেতো তত পাইছেই বাৰু অকণমান। ইমান গৰম মাৰিলে মানুহ মৰি যাব দেই, বেছিদিন জীয়াই নাথাকে আৰু। এতিয়া মই অকণমান ঢাকি দিছোঁ। আজি বতৰটো চাওকচোন, আকাশৰ ওপৰলৈ কেনেকুৱা হৈ আছে বতৰটো, ক'লা হৈ আছে, বৰষুণ দিছে। আজি অকণমান মানুহে তত পাইছে আৰু এইবোৰ গছ গছনিবিলাক দেখিছেনে, গছ গছনিবিলাকো একদম ধুনীয়া পাইছে। আৰু আজি সিহঁতৰ জীয়তো আহিছে আজি দেই। কালিতকৈ আজি পৰিৱেশটো চাওকচোন, কালিৰ পৰিৱেশটো কেনেকুৱা আছিলে, আজি আৰু পৰিৱেশটো কিমান ধুনীয়া, ডাৱৰীয়া হৈ আছে আৰু মানুহ থাকি ভাল লাগিছে। এনেকৈ যদি অকণমান ৰ'দটো নোলোৱাকৈ ডাৱৰীয়া কৰি থাকে, তেতিয়া মানুহবিলাকৰ কাৰণে বহুত ভাল হ'ব আৰু কাম কৰা মানুহবিলাকৰ কাৰণেও ভাল হ'ব। যিহেতু এইকেইদিন ৰ'দ পৰিছে, বহুত কষ্ট হৈ আছে মানুহবিলাকৰ। এইটো সজাত চাওকচোন, আমাৰ মইনা, অ' মইনা, মইনা, অ' দেখিছেনে, মইনা খং উঠি গৈছেগৈ, দেখিছেনে? অ' মইনা, মইনা, অ' মিঠু, মিঠু, এই হৈছে আমাৰ মিঠু, বেছি ডাঙৰ হোৱা নাই, সৰু হৈ আছে। আৰু
দেখিছেনে পাখিখিনি ইমান ধুনীয়াকৈ ওলাইছে। ডাঙৰ হ'লে ধুনীয়া ধুনীয়াকৈ মই মাত ফুটাব লাগিব, হয় নহয় মিঠু? মাত ফুটাই দিম দেই, মা বুলি মাতিব লাগিব, হয় নহয়? অঁ, আৰু এয়াই হৈছে আমাৰ ঘৰৰ ৰকী। ৰকী নেজডাল কেনেকৈ লৰাই দিছে চাওকচোন, ৰকী বুলি মাতিলত। ৰকী ৰকী কেনেকৈ চাই আছে দেখিছে? এইটো আমাৰ ঘৰৰ ৰকী। ই বহুত দিনৰ মূৰে মূৰে ঘৰলৈ আহে। ই ঘৰত নাথাকেই, ই টাউন কমিটি চাকৰি পালে আৰু তাতে থাকে চিকিউৰিটি গাৰ্ড কৰি কৰি, ঘৰলৈ নাহেই। ঘৰলৈ আহিলে তাক খাব লাগিব থিনাৰত বিস্কুট আৰু গাখীৰ আৰু চেনি দিয়া ভাত। ইমান ফেচিলিটি লাগে, হয় নহয়? কি ভৰিটো দাঙি দিয়া, ভৰিটো দাঙি দিয়া। এয়া দাঙি দিছে, দেখিছেনে ভৰিটো? কিমান ধুনীয়াকৈ কথা শুনে আমাৰ গুড বয়, হয় নহয়? এয়া হৈছে হাতী ভেকুৰী। তিতা ভেকুৰীটো নহয় আকৌ দেই, যিটো মানে মিঠা ভেকুৰী সেইটো হয়। বহুত দিনৰ মূৰত আজি খাইছোঁ দেই। আৰু এয়া চাওকচোন, মই বনাইছিলোঁ সেইদিনাখন, আজি 5 দিনমান হৈছে নেকি, পানী টেঙা এনেকৈ কৰি টোপুলি কৰি থৈছোঁ। আৰু এতিয়া টোপোলাকেইটা ধুনীয়াকৈ মই খুলি চাম দেই, কেনেকুৱা হৈছেনো। এয়া দেখিছেনে? এয়া বৰ ধুনীয়া গোন্ধাইছে পাই। এয়া হৈছে খাৰলি। এয়া ভেকুৰী ভাজি হৈ গৈছে আৰু অকণমান হ'লে ধুনীয়াকৈ হৈ যাব। এয়াই হৈছে আমাৰ ৰাষ্ট্ৰীয় ফল আম, দেখিছে নহয়? আৰু বতৰৰ ফল যদি বতৰতে আমি অকণমান আচাৰ বনাই ঘৰত খাবলৈ নথওঁ কেনেকুৱা হ'ব বাৰু? সেইকাৰণে এতিয়া ধুনীয়া ধুনীয়াকৈ ধুই আৰু কাটি বৈয়াম এটাত নিমখ দি 3 দিনমানৰ কাৰণে ৰাখি থ'ম। তাৰ পাছতহে আমি আকৌ ধুনীয়াকৈ আচাৰ বনাম। এয়া দেখিছেনে? ধুনীয়াকৈ ৰ'দাই আচাৰ অকণমান ধুনীয়াকৈ বনাই থ'ম, যিহেতু ভাত খালে মানে অকণমান আচাৰ লাগেই। ধুনীয়াকৈ ধুই পখালি কাটি আকৌ নিমখত ভৰাই থ'ব লাগিব। এয়া এতিয়া অকণমান পানী দি মই এয়া কোমলাই থৈছোঁ। ইয়াৰ আঠাটো গ'লে ধুনীয়াকৈ কাটি বাচি আকৌ আচাৰত নিমখত ভৰাই থ'ব লাগিব। নেমু টেঙা এটা ছিঙোগৈ গছৰ। আপোনালোকে গম পায় আৰু ভিডিঅ'বিলাকত মোৰ দেখিছেই যে ঘৰৰ নেমুকে ছিঙি ছিঙি খাই থাকোঁ আৰু কিনিবলগীয়া হোৱা নাই বাৰু, নেমু ঘৰতে আছে। সেইফালে বেছিকৈ আছে তলত, চাওকচোন কেনেকৈ সোমাবা সেইফালে আনিবলৈ নোৱাৰোঁ নহয়। সেইকাৰণে মুখৰ যিবিলাক লাগি আছে নেমু, সেই নেমুকেইটাকে অকণমান ছিঙি ছিঙি এটাকে নি খাই থাকোঁগৈ, দেখিছেনে? বৰষুণ দি আছে যিহেতু জোক চোক লাগিব পায়। এইজোপা আমাৰ নেমু গছ, আমাৰ বাৰীতো আছে নেমু গছ, কিন্তু বাৰীলৈ সোমাব নোৱাৰোঁ, ভয় লাগে। এতিয়া সাপ চাপ ওলাবও পাৰে। ফাইনেলি আমাৰ ঘৰত ভাত খাব হৈ গ'ল
আৰু এয়া আমাৰ মানুহজনৰ ভাত, এয়া হৈছে জাতিলাও দালি, আৰু এয়াই হৈছে এতিয়া মই বনাই থকা হাতী ভেকুৰী আৰু আলু ভাজিছিলোঁ, আৰু এইফালে হৈছে ডিম, আৰু এয়া নেমু আৰু এটা ভোট জলকীয়া, আৰু এইখনেই হৈছে মোৰ ভাতৰ থালি আজি দুপৰীয়া। এয়াই হৈছে হাতী ভেকুৰী আৰু সৰু আলু মানে ডাঙৰ আলু আৰু ভাজি, এইফালে হৈছে ডিম এটা আমলেট কৰি ল'লোঁ, আৰু এয়া হৈছে দালি, আৰু এয়া হৈছে এটা ভোট জলকীয়া। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।